हेलो बंधु बान्धवीসকল नमस्कार আকৌ এবাৰ মোৰ ৰংসমন ব্লগ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালো। সেইকেইটা চাওকচোন আমাৰ হাঁহকেইটা কিমান যে উৎপাত কৰি থাকে। এইফালে লৰাই কচুগুটি কৰি আছে। তো মই বনাবলৈ লৈছোঁ ইয়া কি চাওকচোন। এইফালে আলু গুটি বইল কৰিম। চাই থাকক মই কি বনাম আজি। কেৰাহীত পাতি থৈছোঁ। এয়া কাটি ধুই লোৱা আলু বইল কৰিছোঁ। বতৰটো কিমান ডাৱৰীয়া দেখিছেনে চাওকচোন। এয়া দুপৰীয়া সময় বুলি কোনে ক'ব। দুপৰীয়া সময়টো কিবা এটা খাওঁ খাওঁ লাগে নহয়নে বাৰু। তো সেইকাৰণে ভাবিলোঁ মই সেই ৰেচিপিটোকে বনাওঁ। ফালে আকৌ আমাৰ ইয়াতে পূৰা খৰি ফালি আছে। ঠাণ্ডা বতৰ যিহেতু তাতে খৰি ফালি পেলাই গাটো গৰম কৰে। লৈ লৈছোঁ বিলাহী 3টা লগতে পিঁয়াজ আৰু জলকীয়া। এইখিনি ধুনীয়াকৈ ধুই মেলি কাটি লওঁ। ফালে মোৰ বিলাহী আৰু জলকীয়া লগতে পিঁয়াজ এই সকলোবোৰ ধুই ধুনীয়াকৈ কাটি লৈছোঁ দেখিছেনে। এইফালে লৰাই উৎপাত কৰি খেলি আছে কচুগুটিয়ে। মোৰ আলু বইল কৰি হৈ গ'ল। এয়া চাওকচোন কিমান ধুনীয়া হৈছে। এইখিনি এতিয়া মই ধুনীয়াকৈ উলিয়াই লৈছোঁ। মই ডাঙৰ চৰিয়া এটাতে উলিয়াই লৈছোঁ। এই অকণমান দেৰি কাৰণে ঠাণ্ডা হ'বলৈ দিম। মই তেল গৰম হৈ গ'ল, কেৰাহী পাতি থৈছিলোঁ। তাতে দি দিছোঁ পিঁয়াজ। আৰু এতিয়া দি দিম এয়া মই কাটি থোৱা বিলাহীখিনি। মই দি দিছোঁ এয়া সোৱাদ অনুসৰি নিমখ আৰু হালধি গুড়ি, মছলা গুড়ি। সকলোখিনি ধুনীয়াকৈ মিক্স কৰি দিম। অকণমান দেৰিলৈকে ঢাকন মাৰি সিজিবলৈ দিম। এইফালে মোৰ বিলাহী ভাজি হৈ গ'ল। ইয়াত কিমান ধুনীয়া হৈছে চব। ইয়াতে আপোনালোকে আলুখিনিও মিহি কৰি দি দিম বুলি পাৰে, কিন্তু মই ইয়াতে দিয়া নাই। মই আলুখিনি ইয়াত বেলেগকৈ মিহি কৰি পিটিকা কৰি ল'ম ধুনীয়াকৈ গিলাচেৰে। মই দি দিলোঁ এয়া পিঁয়াজ কাটি। এতিয়া মই এয়া ভাজিখিনি ইয়াতে দি দিম। আলুৰ লগত ধুনীয়াকৈ মিক্স কৰি দিম। আপোনালোকে যদি এনেদৰে ঠাণ্ডা ছিজনত বা ৰ'দত বহি বনাই খোৱা নাই, বনাই খাব। আপোনালোকে যদি এনেদৰে বনাই খোৱা নাই তো বনাই খাই চাব এবাৰ। খুব টেষ্টি, খাবলৈ বিৰাটেই ভাল। এবাৰ খালে খাই থাকোঁ লাগিব। ইয়াতে এতিয়া মই কি দিম জানেনে? এয়া মুড়ি। মই ইয়াতে দি দিছোঁ। নিজৰ জোখমতে যিমান খাই আপোনালোকে লৈ ল'ব পাৰে। আমাৰ যিহেতু মানুহ 4টা, সেইকাৰণে অকণমান সৰহকৈ লৈছোঁ। এইখিনি এতিয়া ধুনীয়াকৈ মই হাতেৰে মিক্স কৰি দিম। ফালে মোৰ খাবলৈ ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰিব, লগতে শ্বেয়াৰ কৰিব, লগতে কমেণ্ট কৰিব। ইয়া সকলোৱে বাহিৰতে মিলি লগে ভাগে খালোঁ। তো আজিলৈ ইমানেই। বাই বাই।